তো ৰাইট গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক এটা মোবাইল আনবক্সিং কৰি দেখাম, যিটো মোবাইল হ'ল ৰিয়েলমি 8 5G। যিটো আপোনালোকে যদি 5G মোবাইল কিনিবলৈ বিচাৰিছে তেনেহ'লে এইটো কম দামীৰ ভিতৰত এইটো বেষ্ট হ'ব। মই আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাব। আপোনালোকে লাষ্টলৈকে কালি চাই মই এটা থাকক। ভিডিঅ' আপলোড দিছিলোঁ, প্ৰায় 22 ঘণ্টামান আগত দিছিলোঁ। আপোনালোকে ইমান ছাপোৰ্ট দিছে যে 130 মান ভিউ হৈ গৈছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বলক মোবাইলটো আনবক্সিং কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত এইটোৱে হ'ল মোবাইলৰ বাকচ। আগত খুলি লওঁ বাকচটো। তাৰপিছত আছে এইটো চাব পাৰে, এটা ওপৰত এটা আছে আৰু ইয়াৰ ভিতৰত আছে এটা কভাৰ, যিটো দুদিন পিছত ৰঙা হৈ যাব। তাৰপিছত ইয়াৰ ভিতৰত কিছু নাই, এইটো ছাইডত থৈ দিওঁ। তাৰপিছত এইটোৱে হ'ল মেইন বস্তুটো, যিটো আপোনালোকে চাব পাৰে। পিছৰ পিনে 4টা কেমেৰা আছে আৰু চাওক কিমান ধুনীয়া লাগিছে। আপোনালোকে যদি ল'ব বিচাৰিছে এইটো 14,000 টকাত পাই যাব। এইটো থৈ দিওঁ বাৰু। তাৰপিছত আছে কি, এইটো নালাগে। সেইটো আছে কি আছে বলক, কাগজ আছে, এইলে জন্ম প্ৰমাণপত্ৰ এইলে থৈ দিওঁ, নালাগে এইলে পিছত পঢ়িম। তাৰপিছত আছে এইটো হ'ল চাৰ্জাৰ। এইটো কিমান ৱাৰ্ডৰ, 30 মান ৱাৰ্ডৰ চাৰ্জাৰ আছে। তাৰপিছত এইটো থৈ দিওঁ। তাৰপিছত হ'ল এইটো হ'ল কেবল, যিটো টাইপ চি আছে। তাৰ বিষয়ে আপোনালোকে চাব পাৰে কেনেকুৱা, মানে কিমান মোটা। তাৰপিছত এইটো খালী বাকচ, এইটোত কিছু নাই, এইটোৰ কাম নাই। তাৰপিছত আপোনালোকে পিছত চাব পাৰে। তাৰপিছত এইটো 5G হয়। আপোনালোকক মই এটা স্ক্ৰীনশ্বট দেখাই দিছোঁ বাৰু, চাই লওক বাৰু এই স্ক্ৰীনশ্বটত কি আছে আপোনালোকে চাওক। তাৰপিছত 5000 mAh বেটাৰী আছে মোবাইলত আৰু 4GB ৰেম, 64GB হেণ্ডছেট হ'ল। আৰু এইটো কেমেৰাটা চাওক না, কিমান ধুনীয়া, মানে আপোনালোকে চাবই পাৰে। তাৰপিছত পিছৰ ফালে আপোনালোকে চাব কিমান আছে। তাৰপিছত মোবাইলৰ ডকুমেণ্টকেইটা আপোনালোকক দেখাই দিওঁ। মোবাইলৰ হিলাও চাব পাৰে আপোনালোকে। দূৰত গ'লে দেখা নাযায়, আপোনালোকে স্ক্ৰীনশ্বটত চাই ল'ব ভালকৈ। তো আশা কৰোঁ মোবাইলটো ভাল লাগিল আপোনালোকৰ। তাৰপিছত এইলা আৰু কিছুই নাই, এইলা বাৰু ভিতৰত ভৰাই থৈ। এইটো হ'ল কভাৰ আৰু নাই বাৰু আপোনালোক দেখাবলগীয়া। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো, তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আপোনালোকে যদি এটা কম দামী 5G এটা আশা আছে আপোনালোকৰ মোবাইল কিনিবলৈ, তো এইটো 14,000 টকাত আপোনালোকে কিনিব পাৰিব। তো আজিৰ কাৰণে ইমানখিনিয়ে। তো আকৌ লগ পাম পিছৰ ভিডিঅ'ত।